গাইজ আপোনালোকে হয়তো জানো যে গাজা আৰু ইজৰাইলৰ মাজত যুদ্ধ হৈ থকাটো এটা মছজিদক লৈ কেনেকুৱা ধৰণৰ যুদ্ধ হৈ আছে। এইটো ভিডিঅ' প্ৰতিষ্ঠিত হৈছে যেতিয়া ইজৰাইলে গাজাক এটেক কৰিছিলে। এইটো ভিডিঅ' আজিৰ ভিডিঅ'টোত মই দেখাম আপোনালোকক ইজৰাইলে কেনেকুৱা ডিফেন্স চিষ্টেম বনাইছিলে আৰু গাজাক এটেক কৰিছিলে। আপোনালোকে হয়তো জানো যে যেতিয়া গাজাই ইজৰাইলক এটেক কৰিছিলে 152টা ৰকেটক যেতিয়া গাজাৰ পৰা ইজৰাইললৈ পঠাই দিছিলে, তেতিয়া ইজৰাইলে আকাশ মাৰ্গতে ইহঁতৰ ৰকেট সোপা ব্লাষ্ট কৰাইছিলে। মাত্ৰ 3টা ৰকেট, অনলি 3টা ৰকেটে ইজৰাইলৰ প্ৰৱেশ কৰিছিলে। আৰু কেনেকুৱা ধৰণৰ ডিফেন্স চিষ্টেম বনাই ইজৰাইলে ইয়াৰ পৰা সুৰক্ষিত পাইছিল, এই বিষয়ে মই আজিৰ এই ভিডিঅ'টোত ক'ম। ইজৰাইলে ব্যৱহাৰ কৰিছিলে যে আইৰণ ডম। আইৰণ ডম কি বস্তু? আইৰণ ডম হৈছে এনেকুৱা এটা বস্তু, এনেকুৱা এটা ৰাডাৰ যিটোৱে যিকোনো অবজেক্টে তাৰ আগত আহিলে এইটোৰ ফ্ৰিকুৱেঞ্চি ডিটেক্ট কৰি তাৰ ভেলচিটি কিমান, তাৰ গতি কিমান, তাৰ এচিলেটৰ কিমান চব জুখি লয়, তাক এটা টাৰ্গেট বনাই লয়। আৰু টাৰ্গেট বনাই সেই যিটো বস্তুৱে ফায়াৰ কৰিবলৈ আহিছিলে তাকে আকাশ মাৰ্গতে ফায়াৰ কৰি লয়, এইটোকে ব্লাষ্ট কৰি দিয়ে। ঠিক এনেকুৱা ধৰণৰ এনিমেশ্যন মই এটা দেখাইছোঁ আপোনালোকক, যিটো ইখন দেশৰ পৰা আহিছে এটা টাৰ্গেট, এটা অবজেক্ট, আৰু এই অবজেক্টটো ৰাডাৰে ফ্ৰিকুৱেঞ্চি ডিটেক্ট কৰি এইটোক টাৰ্গেট বনাই লয়, তাকে আকাশ মাৰ্গতে উৰাই দিছে। ঠিক এনেকুৱা ধৰণৰ কাম কৰে। আৰু সেই বস্তুটো মই আগত এটা প্ৰজেক্ট বনাইছিলোঁ, ৰাডাৰ প্ৰজেক্ট বোলে। আপোনালোকে হয়তো যদি ভিডিঅ'টো দেখা নাই তেনেহ'লে ভিডিঅ'টো চাই ল'ব। ৰাডাৰে কেনেকুৱা ধৰণৰ ডিটেক্ট কৰিব ল'ব পাৰে আৰু কেনেকুৱা ধৰণৰ ডিটেক্ট কৰি কাম কৰে, এই বস্তুটো মই আগতে এটা ভিডিঅ'ত বনাইছিলোঁ। আপোনালোকে হয়তো এই ভিডিঅ'টো যদি চোৱা নাই, মই আকৌ এবাৰ কৈছোঁ, আপোনালোকে এই ভিডিঅ'টো গৈ চাই ল'ব। ৰাডাৰ কেনেকৈ বনায় মই ইয়াৰ বিষয়ে এটা ভিডিঅ' বনাইছিলোঁ, আৰু এই ভিডিঅ'ৰ প্ৰটেষ্ট মই অকণমান পাছত আপোনালোকক দেখাম। কিন্তু ইজৰাইলে কেনেকুৱা ধৰণে ব্যৱহাৰ কৰিছিলে এই বিষয়ে মই এতিয়া কওঁ। ইজৰাইলে ঠিক এনেকুৱা ধৰণৰ আপোনালোকে যিটো ইমেজত দেখিব পাইছে, এনেকুৱা ধৰণৰ আকাশ মাৰ্গতে ইহঁতৰ গাজাৰ যি সোপা ৰকেট আছিলে এই সোপা আকাশ মাৰ্গতে ব্লাষ্ট কৰি দিছিলে। ঠিক এনেকুৱা ধৰণে মই মোৰ প্ৰজেক্টটোৰ পৰা বুজাওঁ যে ইয়াতে আপোনালোকে মোবাইলটো ধৰি লওক, আমি মোবাইলটো হৈছে গাজাৰ পৰা অহা ৰকেটটো, আৰু মোৰ যিটো ৰাডাৰ হৈছে এইটো হৈছে আইৰণ ডম। যেতিয়া মোবাইলটো আহে তেতিয়া স্ক্ৰীণত আপোনালোকে দেখিবলৈ পাইছে ৰঙা ছিগনেল দিয়ে। ৰঙা ছিগনেল দিলে এইটো আইৰণ ডমে ডিটেক্ট কৰি লয়। আইৰণ ডমৰ পৰা এটা ফ্ৰিকুৱেঞ্চি আহে, অৰ্থাৎ এটা ছিগনেল আহে, তাৰপাছত ফায়াৰ কৰি লয়। এনেকুৱা ধৰণে ৰাডাৰে কাম কৰে। মই এটা কুৱেশ্যন কৰোঁ যে যিটো ইজৰাইল আৰু গাজাৰ মাজত যুদ্ধ হৈ আছে, ইয়াৰ প্ৰভাৱত তৃতীয় বিশ্বযুদ্ধ হ'ব পাৰে নে নাই, ইয়াৰ বিষয়ে তলত কমেণ্ট কৰি জনাব আপোনালোকে।